বন্ধুসকল আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ একেবাৰে নিউলি লঞ্চ কৰা Yamaha XSR 155cc যোনখন বাইক হয় সেইখনৰ ৰিভিউ কৰিম। লগতে ডাউন পে'মেণ্ট, মাইলেজ, টপ স্পীড আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যদি কোনোবা নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 155cc লিকুইড কুলেট ইঞ্জিন হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 18.1 bhp 10,000 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 14.2 নিউটন মিটাৰ 7,500 rpm প্ৰডিউচ কৰে। বাইকখনৰ অ'নাৰশ্বিপ টপ স্পীডটো হৈ গ'ল 138 to 140 কিলোমিটাৰ এপ্ৰক্স। আৰু যদি আমি মাইলেজটো কথা কওঁ তেতিয়াহ'লে মাইলেজটো হৈ গ'ল 46 কিলোমিটাৰ পাৰ লিটাৰত। আৰু গিয়াৰ বক্সটো যদি চাওঁ আমি, গিয়াৰ বক্স হৈ গ'ল 6টা হয় আৰু ব্ৰেকিং চিষ্টেমটো ডুৱেল চেনেল ABS। আৰু যদি আমি চাওঁ টায়াৰ চাইজটো তেতিয়াহ'লে ফ্ৰণ্টত দিছে 100/80 ছেকশ্যনৰ ইঞ্চি হুইলৰ লগত আৰু বেক চকাটোত টায়াৰ হৈ গ'ল 140/70 ছেকশ্যনৰ 17 ইঞ্চ হুইলৰ লগত টিউবলেছ টায়াৰ হয়। আৰু যদি আমি ছাছপেনশ্যনটো চাওঁ, ফ্ৰণ্টত দিছে USD ফক ছাছপেনশ্যন আৰু বেক চাইডে দিছে আপোনাৰ চুইংগম ছাছপেনশ্যন। অভাৰঅল বাইকখনৰ ৱেইটটো হৈ গ'ল 137 kg আৰু চিট হাইট হৈ গ'ল 810 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈ গ'ল 170 mm। ফিউল টেংক কেপাচিটিটো হৈ গ'ল 10 লিটাৰ আৰু ৰিজাৰ্ভ ফিউল কেপাচিটিটো থাকে 1.7 লিটাৰত। এতিয়া আহোঁ ইনষ্ট্ৰুমেণ্ট কনচলটোৰ বিষয়ে। ফুল্লি LCD ডিছপ্লে হয় উইথ ব্ৰাইটনেছ কণ্ট্ৰল দিছে বন্ধুসকল। মোবাইল কানেক্টিভিটি, ব্লুটুথ, গিয়াৰ ইণ্ডিকেটৰ, ল' ফিউল ইণ্ডিকেটৰ, কল মেছেজ এলাৰ্ট, ক্লক আদি সকলোখিনি তাতে শ্ব' কৰি থাকিব আপোনাৰ ডিছপ্লেখনতে। আৰু লাইটিং চিষ্টেমটোৰ বিষয়ে যদি চাওঁ, লাইট ফুল্লি LED হেডলেম্প উইথ DRL দিছে ফ্ৰণ্টত আৰু বেক লাইট LED, ছিগনেল লাইট LED, লগতে হেজাৰ্ড লাইটৰ ছুইচ আছে। আৰু যদি অভাৰঅল আমি বাইকখনৰ প্ৰাইচটো চাওঁ, সেই দুখন বাইকৰ তুলনাত এইখন বাইকৰ প্ৰাইচটো কম আৰু ছেম ইঞ্জিন আপোনালোকক প্ৰভাইড কৰে। অনুত প্ৰাইচটো হৈ গ'ল 1,77,496 টকা। স্ক্ৰীনত লগাই দিছোঁ দেখিছেনে? আৰু যদি আমি ডাউন পে'মেণ্টটো চাওঁ, একেবাৰে ল' ডাউন পে'মেণ্টটো হৈ গ'ল 30,100। 3 বছৰৰ কাৰণে যদি দিয়ে প্ৰত্যেক মাহৰ EMI আহিব 5,323 টকাকৈ। 5,323 টকাকৈ। আৰু ছেকেণ্ড ডাউন পে'মেণ্টটো হৈ গ'ল 60,000 টকা যদি আপোনালোকে দিয়ে 3 বছৰৰ কাৰণে, তেতিয়ালৈকে আপোনাৰ প্ৰত্যেক মাহৰ EMI আহিব 4,243 টকা। আৰু যদি আপোনালোকে 1 লাখ টকা কিছুমানে যদি ডাউন পে'মেণ্ট দিম বুলি ভাবিছে ছেম 3 বছৰৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ EMI আহিব 2,784 টকা। নেক্সট কি আৰু বাইকখনৰ যদি কিবা আৰু কোনোবাই যদি ইয়াতকৈ কম আৰু সৰহকৈ ডাউন পে'মেণ্ট দিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।